জোৱাৰ ওপৰত হৰা শেৱালি বুটলি কি হ'ব কোৱা নাই যে সময় উভতি চোৱাৰ এতিয়া বিদায় দিয়া এখিলা বগা কাগজতে তোমাৰ নাম লিখি থৈ মই যাম নিদিলা সঁচা মৰমকে মোৰে জান বাৰে বাৰে কৈ যাম RangMon নমস্কাৰ দৰ্শকসকল পোনপ্ৰথমে স্বাগতম জনাইছোঁ আপোনালোকক RangMon ষ্টুডিঅ'লৈ আজি মই আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আমাৰ বিশেষ অনুষ্ঠান সপোন উৰিবলৈ আজি মোৰ লগত উপস্থিত আছে অসমৰ এজন প্ৰতিভাসম্পন্ন যুৱক গৌৰাংগ দত্ত পোনপ্ৰথমে স্বাগতম জনাইছোঁ তোমাক আমাৰ অনুষ্ঠানলৈ ধন্যবাদ প্ৰথমতে তোমাৰ পৰিচয়টো জানিবলৈ বিচাৰিম নমস্কাৰ মই শ্ৰী গৌৰাংগ দত্ত মোৰ ঘৰ শিৱসাগৰ জিলাৰ ঐতিহাসিক ধিতাই পুখুৰীত গৌৰাংগ প্ৰথমতে তোমাৰ পৰা এটি গীত শুনিবলৈ বিচাৰিম কি শুনাবা মই ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত গাবলৈ চেষ্টা কৰিম আচলতে ঠিক আছে জীৱন জোৰা খ্যাতিয়ে যদি জীৱনটোকে খাই বহু ধনৰ লোভে যদি মানুহ পাহৰাই মানুহ যদি মানুহৰে হয় অন্তৰাই তেনে দূৰতে খ্যাতি আৰু মিছা ব্যৱসায় ধনৰ বাবে মনৰ যদি বেহা বেপাৰ হয় যৌতুককে সংগী বুলি আকোৱালি লয় তেনে দুটি শৰীৰেকে হ'লেও প্ৰাণটো নভৰে মুখা পিন্ধি দুয়ো থাকে দুয়োকে ভুলাই তেনে দূৰতে খ্যাতি আৰু মিছা ব্যৱসায় মানুহ যদি মানুহৰে হয় অন্তৰাই তেনে দূৰতে খ্যাতি আৰু মিছা ব্যৱসায় ধন্যবাদ খুব ভাল লাগিলে সুধা কণ্ঠদেৱৰ গীতটি তোমাৰ কণ্ঠত শুনি গৌৰাংগ এইখিনিতে তোমাৰ পৰা জানিব বিচাৰিম এই সংগীতৰ যাত্ৰাটো তোমাৰ কেনেকৈ ক'ৰ পৰা আৰম্ভ হৈছিলে সংগীতৰ যাত্ৰা বুলি ক'লে মই যিখন স্কুলত অকণমানিৰ পৰা পঢ়িছিলোঁ মানে প্ৰথম য'ৰ পৰা আৰম্ভ কৰিছিলোঁ কোনখন স্কুলৰ নাম বিদ্যাভৱন ডিমলৰ নাম মই ল'বই লাগিব কাৰণ মই যদি আজি এটা মাইকত নমস্কাৰ বুলি ক'ব পাৰোঁ তেন্তে তাৰ অৱদান বিদ্যাভৱন ডিমলৰ আছে তাৰোপৰি সেই বিদ্যাভৱনতে পঢ়া মানে আমি আগতে এটা বেলেগ ঘৰত আছিলোঁ নতুন ঘৰত আমি চিফ্ট হৈছোঁ ইয়াত তাৰ কিনাৰতে হিমাংশু দিহিঙীয়া বুলি এটা দাদা আছিলে সি মানে আমাৰ স্কুলৰ বেছ ছিংগাৰ আছিলে আমাৰ ঘৰৰ কাষতে আছিল সি মোক প্ৰথম গান সি শিকাইছিলে তাৰপিছত মাহঁতেও চাগে শুনিলে আৰু ভাবিলে এই গান চান গাব পাৰিব চাগে এনেকৈ কোন ক্লাছ মনত আছে তেতিয়া দ্বিতীয় বৰ্ষ প্ৰাক প্ৰাথমিক দ্বিতীয় বৰ্ষ মাহঁতে তেতিয়া ভাবিলে যে ইয়াৰ চাগে কিবা এটা চখ আছে তেনেকুৱাখিনি সেইকাৰণে ইমন কল্যাণ গড়গাঁৱত মোক নাম লগাই দিছিলে তাতে মই ক্লাছিকেলখিনি শিকিলোঁ আৰু শিকিবলৈ বাকী আছে আৰু বহুতো শিকিবলৈ বাকী আছে তাত ক্লাছিকেল শিকিলোঁ তথাপি এতিয়া মোক কমাৰ্চিয়েল শিকাই আছে মানে সংগীতৰ যাত্ৰাটো আগবঢ়াবলৈ মোক সহায় কৰি আছে মোৰ শ্ৰদ্ধাৰ গুৰু ৰণ কোঁৱৰ ছাৰ খুবেই ভাল লাগিছে আচলতে ইমান ধুনীয়াকৈ তোমাৰ
শিকালে আজি সেইকাৰণে ইমান ধুনীয়াকৈ তুমি কণ্ঠনি কৰিব পাৰিছা এইখিনিতে আৰু এটি গীত শুনি লওঁ কি শুনাবা মই জুবিন দাক খুব বেছি ভাল পাওঁ জুবিন দাক ভগৱানৰ নিচিনাকৈ মানুহ ফ'ল' কৰোঁ আচলতে মানে প্ৰিয় সংগীত তেনেকৈ ক'বলৈ গ'লে জুবিন দাৰ প্ৰিয় খুব জুবিন দাৰে কিবা এটা গুণ নিশ্চয় যিদিন আছিলা হিয়াৰ লগৰী মৰম দিছিলা বুকু জাৰি নুবুজিলো কিয় গলা তৰি চিঙি মোহাৰি মোৰ আশাৰ পাপৰি নেলাগে আহিব উভতি আন মৰমখিনি মুচি ভুলতো নাচাবা তুমি নামাৰিবা মিছা গৌৰাংগ যিহেতু আমাৰ অনুষ্ঠানটোৰ নাম সপোন উৰিবলৈ হয় তোমাৰ সপোন কি সপোনটো বহুতেই আছে কিন্তু মধ্যবিত্ত পৰিয়ালৰ এই সপোনখিনি কিছুমান ক্ষেত্ৰত মানে সপোন হৈ ৰৈ যায় বাধা আহে তথাপিও এটা আশা আছে মানে গানৰ ক্ষেত্ৰতে যিহেতু আগবাঢ়ি যাবলৈ এটা হেঁপাহ আছে হয়তো মানে গানৰ ফালৰ পৰাই যাতে মোক অকণমান চিনি পায় ৰাইজে তেনেকুৱা এটা স্থান যাতে মই ল'বগৈ পাৰোঁ চেষ্টা কৰিম আচলতে তেনেকৈ কিন্তু আৰু এটা সপোন আছে মোৰ সৰুৰে পৰা বিজনেছ কৰিবলৈ খুব মন আছে নাজানো কিমান কি হ'ব পাৰোঁ কাৰণ কৈছোঁৱেই মধ্যবিত্ত পৰিয়ালৰ বাধা যথেষ্ট আছে মানে হেঁপাহ কৰিব পাৰি কিন্তু সময়ত বহুত অসুবিধা আহি যায় সেইকাৰণে সপোনৰ চেপ্টাৰটো ইমান আচলতে আমাৰ ভাবিবলগীয়া নহয় তথাপিও আশা কৰোঁ যদি ভগৱানে কৰে কিবা নিশ্চয় সফল হ'বা তুমি আমাৰ ৰংমন ষ্টুডিঅ' পৰিয়ালৰ ফালৰ পৰা তোমালৈ শুভেচ্ছা আছে সদায় আৰু বন্ধুসকল আমাৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যিমান পাৰে কাৰণ এনেকুৱা প্ৰতিভাসমূহ আপোনালোকে আগুৱাই নিব লাগিব গৌৰাংগ এইখিনিতে আমি আৰু এটা গীত শুনি লওঁ কি শুনাবা মই জুবিন দাৰ এটি গীত কণাত গাবলৈ চেষ্টা কৰিছোঁ লাহে বেলি জাগৈ যাবৰে হ'ল মনে মত প্ৰিয়াক এপাহ ফুলাবৰ হ'ল নিৰিম নয়নে নয়ন লৈ বুকুতে মূৰ্তি গুজি থৈ হিয়াৰে হিয়াতে খেলিবৰ হ'ল হিয়াৰে হিয়াতে খেলিবৰ হ'ল লাহে বেলি জাগৈ যাবৰে হ'ল লাহে লাহে মনে মনে কাণতে মুঠ লগাই ভাল পোৱা দিন জগাই লাহে লাহে মনে মনে কাণতে মুঠ লগাই ভাল পোৱা দিন জগাই এই ধূলি ৰ'দে জোকাব খুজিলে ৰ'দ আচলতে লুকাই থাকিব দে নিজানে নিজানে মৰমে জানিছে সাগৰতে জীয়া ধীৰা দিদি দে ধীৰা দিদি দে ধীৰা দিদি দেৰা ধীৰা ৰে লাহে বেলি জাগৈ যাবৰে খুবেই ভাল লাগিলে গৌৰাংগ খুবেই সুন্দৰ কণ্ঠ তোমাৰ এনেদৰে ধুনীয়া ধুনীয়া গীত গাই যোৱা গৌৰাংগ
বৰ্তমান নৱপ্ৰজন্মৰ কোনকেইজন গায়ক বা গায়িকা তোমাৰ ভাল লাগে নৱপ্ৰজন্মৰ বুলি ক'লে নীল আকাশ দাৰ খুব ভাল লাগে আশ্চৰ্য দাৰ ভাল লাগে নীলাক্ষী নেওগৰ ভাল লাগে আৰু আকাশ প্ৰীতমৰ গান খুব ভাল লাগে ঠিক আছে নৱপ্ৰজন্মৰ যদি কোনোবা এজনৰ গীত এটি তোমাৰ কণ্ঠত শুনিবলৈ পাওঁ খুব ভাল লাগে আকাশ প্ৰীতম দাৰ এটি খুব প্ৰিয় গীত আচলতে এখিলা বগা গছে গানটো মোৰ খুব ভাল লাগে গানটো মই অকণমান গুণগুণাই দিম ঠিক আছে ঠিক আছে এখিলা বগা কাগজতে তোমাৰ নাম লিখি থৈ মই যাম নিদিলা সঁচা মৰমকে মোৰে জান বাৰে বাৰে কৈ যাম তুমি নুবুজিলা এবাৰো নাভাবিলা জীয়াই জীয়াই মোকে মাৰি গুচি গলা মৰম কৰিলা অপমান খুবেই ভাল লাগিল গৌৰাংগ খুব সুন্দৰ কণ্ঠ আকৌ কৈছোঁ তোমাক আচলতে হিয়া হাত পৰি গ'ল গীতটোৱে দৰ্শকসকল আমি আমাৰ অনুষ্ঠান সামৰণি মাৰিব লাগিব শেষত গৌৰাংগৰ পৰা আৰু এটি গীত শুনিম এইখিনিতে আপোনালোকক আৰু এটা কথা জনাই থওঁ এনেকুৱা প্ৰতিভাসম্পন্ন যুৱক যদি আপোনালোকৰ আশে পাশে আছে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰাই দিব পাৰে আমাৰ যোগাযোগৰ নম্বৰটো 8638190671 গৌৰাংগ আমাক ইমানখিনি ধুনীয়া সময় তুমি দিয়াৰ বাবে তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোককো বিশেষভাৱে ধন্যবাদ জনাইছোঁ কাৰণ ইণ্টাৰভিউ হিচাপে এনেকৈ ৰাইজৰ মাজলৈ মোৰ প্ৰথম অভিজ্ঞতা হয়তো এই দিনটো মোৰ সদায় কাৰণে মনত থাকিব গোটেই জীৱনটোৰ কাৰণে মনত থাকিব যে এনেকুৱা এটা দিনো মোৰ আহিছিল আৰু আপোনালোকৰ পদক্ষেপটো মানে এনেকুৱা নৱপ্ৰজন্মক আগবঢ়াই নিবলৈ যিটো আপোনালোকৰ চেষ্টা এইটো সদায় আগবাঢ়ি যাওক আৰু সকলোৱে তেওঁলোকৰ চেনেলটো আঁকোৱালি লওক যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইখিনিতে মোৰ এটা কথা কৈ ল'ম যে মই গীটাৰখন ভালকৈ বজাব নাজানো আচলতে শিকি আছিলোঁ এই লকডাউনৰ কাৰণে বৰ্তমান স্কুল বন্ধ হৈ গ'ল মাজত যথেষ্টখিনি ভুল হৈছে সেইকাৰণে বেয়া নাপাব আৰু যদি ভুলখিনি আপোনালোকে মাফ কৰি দিব নিশ্চয় তুমি খুবেই ভাল বুজাইছা আৰু শিকি থাকা অব্যাহত ৰাখা তোমাৰ এই যাত্ৰা আৰু শেষত তোমাৰ পৰা এটি গীত শুনিম আৰু আমাৰ অনুষ্ঠানৰ সামৰণি মাৰিম কি শুনাবা শেষত মই জ্যোতিষ ভট্টদেৱৰ এটি মোক খুব প্ৰিয় গীত যোৱাৰ পৰত গীতটি মই অকণমান ঠিক আছে যোৱাৰ পৰত হৰা শেৱালি বুটলি কি হ'ব কোৱা নাই যে সময় উভতি চোৱাৰ এতিয়া বিদায় দিয়া যোৱাৰ পৰত হৰা শেৱালি বুটলি কি হ'ব কোৱা নাই যে সময় উভতি চোৱাৰ এতিয়া বিদায় দিয়া যোৱাৰ পৰত ধন্যবাদ খুব ধুনীয়া খুব ভাল লাগিলে আৰু তোমাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আমাক ইমানখিনি তোমাৰ মূল্যৱান সময় আমাক দিয়াৰ কাৰণে আৰু শেষত তুমি আগুৱাই যোৱা জীৱন বাটত তাই কামনা কৰিছোঁ দৰ্শকসকল আমি অনুষ্ঠানত সামৰণি মাৰিব লাগিব আৰু শেষত আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে এনেকুৱা প্ৰতিভাসমূহ বিকাশ পায় ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়